নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিংকুমণি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই কমলা খাই আছিলোঁ। ল'ৰাই কমলা খাই আকৌ কমলা গুচাই দিব লাগে। তাক কমলা খোৱা নে? ল'ৰাই চাব দেই কমলা খাব এতিয়া চাব দেই। ইমান মিঠা কমলাটো কি বোলে টেঙা পাইছে। লাঠিবোৰ থাকিলে অলপ মিঠা খাব এতিয়া একদম টেঙা বোলে টেঙা ৰ'ব মানে চাব দেই সি কেনেকুৱা কৰিব এতিয়া। আইতাকক গুচাই দিবলৈ দি আছে। আইতাকে গুচাই দি থাকিব আৰু সি খাই থাকিব এতিয়া। ইমানকেইটা কমলা দুটাহে আছিলে। আইতাকে গুচাই দি আছে, খাই আছে। টেঙা দি থাকিবই পৰা নাই, মোৰ হিলাই একদম মিঠা নে টেঙা? তেতিয়াহ'লে আকৌ টেঙা টেঙা আমি যাম আজি চিনেমা চাবলৈ বোকাখাট নাট্য মন্দিৰত লংকা কাণ্ডৰ। এতিয়া কাম কৰি আজৰি হৈ লওঁ, 7টা বজাত যাম বুলি ভাবিছোঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ।